এই ল'ৰাজনে ইউটিউবৰ পৰা ফাৰ্ষ্ট পেমেণ্ট পাইছে, সেয়েহে আমাক কোকো কোলা এটা খুৱাইছে। চুলিকেইটা আধা কৰি হ'লেও খালোঁ আৰু উপায় নাই। চ' হে গাইজ, নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ, আজি বহুত বেছি ৰ'দ দি আছেতো, সেইকাৰণে মানে আমাৰ ঘৰত এনেকৈ ধান মেলি দিয়া হৈছে। তো সেয়া আমাৰ ফাদাৰে মানে এনেকৈ ধান লাৰ দি আছে আৰু। তো এনেকৈ ৰ'দো বহুত বেছি পৰি আছে, 1 পৰা 2 ৰ'দমান দি দিলে পূৰা কমপ্লিট হৈ যাব। এইফালে আমাৰ লাল চাহৰ মেলখন আৰম্ভ হৈ গ'ল, ইয়াৰ লগতে আৰু কবি কাটি আছে। লাল চাহৰ লগত খাবৰ কাৰণে এয়া চাওক মেৰিগোল্ড বিস্কুট 10 টকীয়া। এইটো বিস্কুট খাই বহুত বেছি ভাল লাগে আৰু লাল চাহৰ লগত। তো সেয়াই আৰু এনেকৈ খাম। লাল চাহ খাওঁ আৰু এতিয়া তো বাতিতে লৈছোঁ, এই বাতি তো খাওঁ আৰু এনেকৈ। গৰম দিন আহিলতো, চাহ তাহবিলাক খাই থাকিবৰ কাৰণে ইমান এটা ইচ্ছা নোহোৱা হৈ গৈ আছে। তথাপিও আৰু বনাইছে যেতিয়া খাওঁৱে আৰু এই বাতি। তো এনেকৈ মই খাই আছোঁ আৰু আপোনালোকে চাই আছে। তো গাইজ, এতিয়া যাম মই গাঁৱৰ এই ঘৰত। তো মোক মানে গেছ এটা চিলিণ্ডাৰ এটা আনিবৰ কাৰণে দিছিলে। তো মই ভাইগাঁৱৰ পৰা আনি দিলোঁ। এতিয়া মই ঘৰ লাগি থ'ব যাম আৰু চিলিণ্ডাৰটো। তো গৰমো লাগি আছে, উপায় নাই, যাব লাগিব। আহক চাওক, এয়া এনেকৈ মই বেটেৰী ৰিক্সাত মানে চিলিণ্ডাৰটো উঠাই লৈ আহিছোঁ। ইয়াতে 950 টকা লৈছে আৰু গেছটো আমাৰ ভেৰগাঁও চকত। তো এইটোকে মই দিবলৈ যাম। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ। এনেকৈ মই গেছটো দিবৰ কাৰণে বেটেৰী ৰিক্সাখন লৈ আহিলোঁ আৰু এনেকৈ এই সিফালেদি যাব লাগিব। তো এতিয়া মই এই চাইকেলখন লৈ যাম গাঁৱৰ চকত। আৰু কিয় গৈ আছোঁ আপোনালোকে হয়তো ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। তো মই এনেকৈ চাইকেলখন উলিয়াই লওঁ, ইয়াৰ কাঠিৰ ওপৰত উঠাই থোৱা আছিলে। তো এনেকৈ উলিয়াই ল'লোঁ। মোৰ একদম পুৰণা চাইকেল দেই গাইজ, 15 বছৰমান হৈছে আৰু। তো এনেকৈ আৰু এইখনে চলাই আছোঁ, বহুত বেছি ভাল চলাবৰ কাৰণে। খুলচিনা নাই বা শুনাচোন, এনেকৈ চাইকেল মাৰি যাব লাগিব চুলি কাটিবৰ কাৰণে। চুলি কাটংগে ক'ত যা? চাইকেল চলাই এনেকৈ গৈ আছোঁ লগ পালোঁ আমাৰ বাবুক। তো কি হৈছে চাওকচোন বাৰু। একলাই আছে নেকি? টাং হাতখন কেনে পাইছা বেটা? ঔষধ যে লৈ আনিলোঁ এই আমাৰ দ্বাৰা লৈ আনিছে। গাইজ, বাবুৰ হাতখন হেনো টিঙে কাটিছে। আহি মই পাই গ'লোঁ গাঁৱৰ চকৰ চুলি কটা দোকানলৈ, তো চেলুনলৈ। এনেকৈ আৰু ময়ো চুলি কাটিবৰ কাৰণে আহিলোঁ। তো এতিয়া মই এনেকৈ বহি আছোঁ, ৱেইটিং লিষ্টত আছোঁ আৰু। মানুহ বহুত মানে চুলি কাটিবৰ কাৰণে, কাটিব নহয় কটাবৰ কাৰণে আৰু। তো ময়ো এনেকৈ ৰখি আছোঁ আৰু, কিমান ৰখিম আৰু। এয়া চাওক, মোৰ নাম্বাৰ আহি গ'ল এইবাৰ চুলি কটাবৰ কাৰণে। তো মই এনেকৈ চকীত বহি ল'লোঁ। জিৰ'বাৰ বিঘা ধুনীয়া ৰাউণ্ডকে কাটবি। তই ভালকৈ কাট। 3 লাখ মান ভিউজ থাকিলেও বোলে তই নাই যাই কেলা ভাই কথা গেলি ভাল। 3 লাখ মান 1 ঘণ্টা ৰখলাম, মোক কোনো একো নাই। বাপৰে বাপ, কি আচৰিত মানে। এনেকৈ মই মোৰ মূৰৰ চুলিকেইডাল কটাই আছোঁ। গ্লাছকেইটা উৰি যাব, ধৰি ল। সেইকাৰণেতো ভিডিঅ' কৰি আছোঁ। চুলি কেইটা আধা কৰি হ'লেও খালোঁ আৰু উপায় নাই। গাইজ, চুলি কটাব আহি গম পালোঁ যে এই ল'ৰাজনে মানে ইউটিউবৰ পৰা ফাৰ্ষ্ট পেমেণ্ট পাইছে আজি। তো মানে ফূৰ্তিতে মানে কোকো কোলা এটা খুৱাই দিলে আৰু আমাক। তো এনেকৈ চুলি কটা আধা কৰি খাই আছোঁ। এনেকৈ আমি গোটেইকেইটাই মানে কোকো কোলা খাই আছোঁ ডিছপ'জেলত, মানে প্লাষ্টিকৰ গিলাচ লৈ পিনে। উপায় নাই আৰু, খাবতো লাগিবই।
শেষত ফাইনেলি মই মোৰ চুলি কটা হৈ গ'ল চুলিকেইডাল কটাই ল'লোঁ খুব ধুনীয়াকৈ ধুনীয়াটো মোৰহে লাগিছে তো আপোনালোকৰ ধুনীয়া নালাগিবও পাৰে তো এনেকৈ কাটিলোঁ আৰু বেছি মানে টাকলা কৰা নাই মানে বেয়া দেখি পাওঁ মই তো এনেকৈ চিম্পল আৰু কাট